हेलो बंधुসকল কেনে আছে আজি কেইবাদিনো আপোনালোকক ভিডিঅ' দিব পৰা নাই তাৰ বাবে মই আপোনালোকক ক্ষমা বিচাৰিছো মোৰ এক্সাম চলি আছিল সেইবাবে ভিডিঅ' দিব পৰা নাছিলো এতিয়াৰ পৰা আপোনালোকক নতুন নতুন ভিডিঅ' দি যাম মোৰ ভিডিঅ'বোৰ এনেদৰে সদায় চাই যাব ভিডিঅ'বোৰ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা লাইকে মোৰ মনটো বহুত ভাল লগায় আৰু নতুন নতুন ভিডিঅ' দিবলৈ বহুত প্ৰেৰণা জগায় তো বলক আৰু অকণমান উপলব্ধ কৰি ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল কবিতাটো সবেই পঢ়িছে আগৰ দিনৰ ল'ৰা ছোৱালীয়ে কবিতা কেনেকৈ পঢ়িছিলে ফুল নুফুলত কিয় গৰুৱে যে আগ খায় মই নুফুলিম কিয় অ গৰু আগ খাওঁ কিয় গৰখীয়া যে গৰু নখাম মইনো নাখাম কিয় হয়নে পঢ়িছিল নে কিন্তু এতিয়াৰ দিনৰ ল'ৰা ছোৱালী কেনেকৈ পঢ়ুৱালে পঢ়িবনে ভুলত সিহে চিঞৰিছে ভুলতো নপঢ়ে এতিয়াৰ দিনত কেনেকৈ পঢ়ুৱাব লাগিব চাই লওকচোন অ ফুল নুফুলত কিয় গৰুৱে যে আগ খায় মই নুফুলিম কিয় গৰু বান্ধি থ গৰু বান্ধি থ অ গৰু আগ খাওঁ কিয় গৰখীয়া যে গৰু নখাম মই নাখাম কিয় গৰখীয়া খেদি দে গৰখীয়া খেদি দে অ ইয়ে কেনেকুৱা ঠিকে আছে না এতিয়া চাব দেই আগৰ দিনৰ ল'ৰা ছোৱালীক সুধিলে কয় বোপাই তুমি ডাঙৰ হ'লে কি হ'বা তুমি কি হ'বা কিছুমানে কয় মই ডাক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম বেছিভাগে কয় পুলিচ আৰ্মি হ'ব কিন্তু এতিয়া ল'ৰা ছোৱালীক সুধিলে তেনেকৈ কয়নে ভুলতো নকয় এতিয়া ল'ৰা ছোৱালীক সুধিলে কি কয় তই ডাঙৰ হৈ কি কৰিবি অ' পাই কি কৰিবি বিয়া পাতিম নহয় তই ডাঙৰ হৈ হবি কি মই সুধিছো তই ডাঙৰ হৈ ঘটিবি কি কিনো কথা ক মই কৈছো তই ডাঙৰ হৈ পেলাই মাৰ বাপেৰৰ কাৰণে কি আনিবি বোৱাৰী আনিম এই বোৱাৰী আনিব খালি জহনি যোৱা আমি মাৰ বাপেৰে হালে তহঁতৰ পৰা কি বিচাৰো নাতি আকৌ এই তোৰ জীৱনৰ অন্য কোনো লক্ষ্য উদ্দেশ্য নাই নেকি আমি দুটা আমাৰ দুটা সুখী কৰি আগৰ দিনৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ যেতিয়া টোপনি নাহিছিল তেতিয়া এনেকৈ হৈছিল ইছাম কানো দূৰৈ হৈ না যাবা সোণৰ বাংকি গহাই দি ঘৰতে বজাবা হয়নে এনেকৈ খুৱাইছিল নে বাৰু কাৰোবাক আজিকালি ল'ৰা ছোৱালীক তেনেকৈ খোৱালে খুৱাব নে নোখোৱাই বুঢ়া আঙুলি দেখুৱাই দিব এইডাল যা আজিকালি ল'ৰা ছোৱালীক কেনেকৈ খুৱাব লাগিব দেই ইছাম কানো দূৰৈ হৈ না যাবা ঘৰতে থাকিবা সোণৰ বাংকি গহাই দিম ঘৰতে বজাবা বুজোৱা সোণৰ বাংকি বুজোৱা এই ৰাম লোকৰ বাচা ডাঙৰ দীঘল আমাৰ বাচা সৰু এই পঞ্চ বয়সতে তুমি এই পঞ্চ বয়সতে তুমি এই পঞ্চ বয়সতে তুমি চৰাইছিলা ৱাকা মিনা সা কৰেগা this time for গৰু এ ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী আগৰ দিনত যেতিয়া বিয়া হয় তেতিয়া আইটিসকল একেলগে বহি ৰভাতলত বিয়ানাম গাইছিল এতিয়াতো চবতে ৰিমিক্সে চলি আছে আৰু বিয়াবিলাকতো ডিজে আহে আৰু কেইদিনমানৰ পিছত পানী তুলিবলৈও ডিজে যাব তেতিয়া ডিজে গ'লে বিয়ানামবোৰ কেনেকুৱা হ'ব শুনকচোন ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে চেনে যদি তই
ৰিংগিছ নালাগে মোক মেৰেজৰ বাবে আই চেনেহ যদি ইউ গিভিং মি হেণ্ডতে হুৱাই ৱাকা ৱাকা চ' বন্ধুসকল এই ভিডিঅ'টো এটা ধেমালি ভিডিঅ' হয় কেৱল আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে কোনেও যাতে মনৰ পৰা নলয়